হয় নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে টাইম নিউজ 2.0 আৰু মই শ্বাহৰুখ আৰু মোৰ সৈতে উপস্থিত মোৰ এজন জনপ্ৰিয় দাদা ক'ব লাগিব, যিহেতু আমাৰ দবকাবাসীৰ বাবে ভাল খবৰ। কিয়নো টাইমছ নিউজ 2.0 যিটো পেজ আপোনালোকে সকলোৱে ফ'ল' কৰিব। আৰু প্ৰথমে স্বাগতম জনাইছোঁ আজিৰ বিশেষ প্ৰতিবেদনটো। তো মোৰ সৈতে দাদা আছে, যিহেতু আজি আমি সকলোৱে মিলি ভাবিলোঁ মানে এটা ভিডিঅ' বনাম, আৰু মোৰ সৈতে দাদা আছে। তো দাদা, খবৰ পাতি কেনেকুৱা? আলহামদুলিল্লাহ, আপোনালোকৰ দোৱা আৰু আশীৰ্বাদে মই বহুত ভাল আছোঁ। আচলতে কি ক'ব লাগিব, মই এজন এক্সাইটেড যে মই বহুত দিন তেওঁৰ লগত বহুত দিন আগতে মোৰ চিনা পৰিছোঁ। আপোনালোকে নিশ্চয় তেখেতক চিনি পায়। দবকা টাউন লাইভ যিটো চেনেল আছে, সেই চেনেলৰ এজন সাংবাদিক তেওঁ হয়, আৰু তেওঁ আৰু লেচেন দা দুয়োজনৰ লগত মোৰ ভাল সম্পৰ্ক আছে। কিন্তু আজি প্ৰথমবাৰৰ কাৰণে তেওঁৰ লগত মোৰ মিট হৈছে। মই আহিছোঁ দবকা চাৰ্কুল অফিচত, আৰু চাৰ্কুল অফিচত আহি পেলাই ভাবিছোঁ তেখেতৰ লগত আমি দেখা কৰি যাওঁ, আৰু তেখেতৰ লগত দেখা কৰি বহুত ভাল লাগিছে। বহুত ভাল মনৰ এজন মানুহ হয় আমাৰ শ্বাহৰুখ দা, বহুত ভাল মনৰ মানুহ হয়। আৰু আপোনালোকক কৈছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে এটাকৈ শ্বেয়াৰ কৰিব, আৰু যদি পেজত আপোনালোক যদি নতুনকৈ আছে তেনেহ'লে আপোনালোকে পেজটো ফ'ল' কৰিব। আমি বৰ্তমান উপস্থিত আছোঁ দবকা যিখন ডিফু বাইপাছ আছে, আৰু সেই ডিফু বাইপাছখনত আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাম। আগৰ ডিফু বাইপাছ আৰু এতিয়াকৰ ডিফু বাইপাছখন আপোনালোকে চাওক, কিমান ধুনীয়া, কিমান ভাল লাগিছে। আচলতে আপোনালোকৰ মনটো যদি বেয়া লাগিছে তেতিয়াহ'লে আপোনালোক এবাৰ এই ডিফু বাইপাছত আহি যাওক, আপোনালোকৰ মনটো ভাল হৈ যাব। আৰু আমি শ্বাহৰুখ দাৰ পৰা আৰু কিছু কথা জানিব বিচাৰিম। শ্বাহৰুখ দা, কি ক'ব আপোনাৰ খবৰ পাতি কেনেকুৱা? আৰু যিহেতু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই সকলো ভাল আছোঁ, আই এম ছ' হেপ্পী। আৰু যিহেতু আমাক দাদা ছাপোৰ্ট কৰিব দেই, যিহেতু অলৰেডি দাদা দুখন চেনেল আছে। এখন আছে আপোনাৰ টাইমছ নিউজ, আৰু এখন আছে টাইমছ নিউজ 2.0। যিহেতু টাইমছ নিউজ যিখন, এইখন আপোনালোকে যি মৰম কৰিছে মই দেখিছোঁ, দাদাই মোক দেখুৱাইছোঁ, যিহেতু ইমান ছাপোৰ্ট কৰিছে। আৰু এনেকৈ আমি আশা ৰাখিছোঁ যে আগৰ দিনাখন আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিব দাদা। আৰু এখন যিখন চেনেলত দেখি আছে আপোনালোকে টাইমছ নিউজ 2.0, যিহেতু অলপ মানে প্ৰব্লেম হৈছিলে চেনেলখনত, আৰু যিহেতু মই ৰিকভাৰ কৰি দিছোঁ দাদাক। ধন্যবাদ আপোনাক, সেইকাৰণে অশেষ ধন্যবাদ। মোৰ চেনেলটো মোৰ পৰা আঁতৰি যোৱাৰ প্ৰায় আজি 15 দিন পিছত মই বহুত চেষ্টা কৰিছোঁ, আপ্ৰাণ চেষ্টা কৰিছোঁ, তথাপিও কিন্তু মই এই চেনেলটো ৰিকভাৰ কৰিব পৰা নাই। আৰু বহুকেইজনৰ কাষ চাপিছোঁ, তেখেতসকলে আমাক কোনো ধৰণৰ লাইন দিয়া নাই। যিসকলৰ লগত বহুতো ভাল সম্পৰ্ক, আমাৰ একেবাৰে বচপনৰ পৰা যিসকলৰ লগত মোৰ ভাল সম্পৰ্ক আছে, তেখেতসকলে কিন্তু বিপদৰ সময়ত আমাৰ কাষত নাছিল। আৰু এই শ্বাহৰুখ দাৰ লগত মোৰ আগৰ পৰা ফোন কল যোগে তেখেতৰ লগত আমাৰ কথা বতৰা হয়, কিন্তু তেখেতৰ লগত ফাৰ্ষ্ট টাইম মই মিট কৰাৰ পিছত তেখেতে যে মোক ইমান মই চাৰ্কুল অফিচত আহি পেলাই তেখেতক ফোন কৰিছোঁ। ফোন কৰি পেলাই ফোন কৰাৰ লগে লগে তেখেতে উপস্থিত হৈছে আমাৰ কাষত উপস্থিত হৈ আমাৰ চেনেলটো যে ৰিকভাৰী কৰি দিছে, সেইটোক লৈ আমি শ্বাহৰুখ দাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে কি কৈ মই ধন্যবাদ জ্ঞাপন কৰি মই ভাষাহীন হৈ পৰিছোঁ। মোৰ ওচৰত তেনেকুৱা কোনো ভাষা নাই তেখেতক ধন্যবাদ দিয়াৰ কাৰণে। যদি আপোনালোকেও ছাপোৰ্ট কৰি যাব টাইম নিউজ 2.0টো। আৰু শ্বাহৰুখ দা, আৰু কি ক'ব আপুনি? আৰু যিহেতু আৰু এটা কথা যে মই দাদাৰ চেনেল ৰিকভাৰ কৰি দিছোঁ, সেইটো ভাল। এনেকৈ মানুহে হেল্প কৰিব লাগিব, হেল্প কৰিব। আৰু যদি আপোনালোকৰ কাৰোবাৰ যদি কিবা প্ৰব্লেম হৈছে আপোনাৰ ইউটিউব চেনেলত বা ইনষ্টাগ্ৰাম আইডি, ফেচবুক পেজ, ফেচবুক আইডি, যিকোনো ধৰণৰ যদি প্ৰব্লেম হৈছে আমাক কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীণ দিয়া নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব, দাদাৰ লগত কণ্টেক্ট কৰিব। যদি মোক নাপায় দাদাক পাব, পিছত দাদাই মিলাই দিব। আৰু যিহেতু এনেকৈ আপোনালোকে আমাৰ দাদাক ছাপোৰ্ট কৰিব লাগিব দেই, যেনেকৈ আমাক দবকা টাউন লাইভত ছাপোৰ্ট কৰিছে, এনেকৈ আমাক টাইম নিউজ 2.0 অৰ্থাৎ টাইমছ নিউজ দুয়োখন পেজ আপোনালোকে ছাপোৰ্ট কৰিব।